Oh, no, 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 no. হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি যিহেতু গৰু বিহু আপোনালোকে সকলোৱে গম পাইছে আৰু সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভিডিঅ'টো আজি নাপাব, হয়তো কাইলৈ পাব। আপোনালোকে নিশ্চয় জানেই মোক ভিডিঅ' এডিট কৰোঁতে অলপ মোৰ টাইম লাগে, গতিকে মই এতিয়া গা পা ধুই কৰি লওঁ আৰু আজিৰ দিনটোত কি কি কৰোঁ সেইবোৰকে আপোনালোকক দেখাই থাকিম। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰালৈকে শেষলৈকে চাই থাকিব। গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া গৰুক গা ধুৱাবলৈ মাহ হালধি খুন্দা হৈছে। আপোনালোকে খুন্দিলে নাই জনাব দেই। এয়া আমাৰ কেমেৰামেনক বুজাই থাকিবলগীয়া হৈছে, কেনেকৈ তোলাবি, অকণমান ওচৰলীয়া, অকণমান দূৰলৈ যায়, এনেকৈ বুজাই থাকিবলগীয়া হৈছে। নহ'লে যিহেতু কেমেৰামেন নাই সেইকাৰণে বুজি নাপায়। এনেকুৱা লাগিছে যেন গাইজ মই একদম কেমেৰামেন এটা ল'ব লাগিব, তেতিয়াহে মই ভিডিঅ' বনাব পাৰিম, গম পাইছে নাই। এয়া আমাৰ কালু দেখিছে নাই কেনেকুৱা অন্যায় কৰি থাকেহি আহি পেলাই। একদম কালুৱে অন্যায় কৰি থাকিবহি আহি, কিবা এটা কৰিবই নোৱাৰি। ইয়াৰ ইণ্ট্ৰডাকশ্যন দিছিলোঁ কিন্তু ভইচটো ভালকৈ নাহিলে, সেইকাৰণে মই ক্লিপটোকে লগাই দিলোঁ আৰু। এতিয়া ভইচ অভাৰ কৰা টাইমত দেখিছে নহয়, এইফালে কুকুৰৰ মাত আহি আছে, এইফালে গৰু মাত আহি আছে, এইফালে গাড়ী মাত আহি আছে। গতিকে ভইচ অভাৰ কৰিবলৈ ইমান মানে দিগদাৰ। লাহেকৈ এতিয়া আমাক গৰুজনীক গা ধুৱাই লওঁ নে কি কয় ৰাইজ। এতিয়া ইয়াক গা ধুৱাবলৈ লৈছোঁ। গা ধুৱাবলৈ মই যাওঁহে, গৰু নাহে। গা ধুৱাবলৈ যাওঁহে, গৰু নাহে। কি মহা বিপদ, কেনেকৈ যে গা ধুৱাইছোঁ আৰু দেই, আপোনালোকে দেখিছেই নহয় আৰু। এয়া গৰুক মাহ হালধি ঘঁহাৰ লগে লগে দুকপিমান ফটো উঠি লৈছোঁ আৰু দেই। বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰক গাইজ, গোটেই মাটি দি থোৱা আছে আমাৰ, আৰু বৰষুণ দি আছে যিহেতু এইকেইদিন পূৰা একদম গেলগেলীয়া হৈ আছে গোহালিডোখৰ। এয়া মাটি আনি থৈছোঁহে লাহেকৈ। এয়া গৰুক গা ধোৱাৰ লগে লগে এতিয়া ফটো মাৰি আছোঁ বাৰু দুকপিমান। মাহ হালধি দি ভালকৈ ঘঁহাইছোঁ আৰু আজি যিহেতু গৰু বিহু আৰু ৰখি দিছোঁ ফটো। বহুত পানী লৈ লৈছা তুমি। এয়া গৰু চৰু খেদি কৰি আমি মানুহক কোবাবলৈ আহিছোঁ দেই। এতিয়া কেমেৰামেনৰ এক চাট দিম, ইয়াত দিলোঁৱে এক চাট, তাৰপিছত এইবাৰ দিম এইফালে ৰখি থকা আমাৰ গৰুটো ঘৰৰ এইটো ৰখি আছে ইয়াত। এতিয়া এক চাট দিমগৈ, এতিয়া সেই ইয়াত দিলোঁগৈ আমাৰ ঘৰৰ গৰু দেখিছোঁ নহয়, 2 গৰু 3 গৰু মোৰ সৈতে। এয়া খানাটো খাই লওঁ গাইজ। গাহৰি দেখিছে নহয়, বিহু বুলিলে আৰু গাহৰি মেইন। এতিয়া খানাটো লাহেকৈ খাই লোৱা যাওক। গাহৰি এপিচ দিলোঁ দেই মুখত, দেখিছে নহয়। ইছ ৰাম, ভইচ অভাৰ দি থাকোঁতে মোৰ একদম মুখত পানী পৰি গৈছেগৈ গাইজ গোটেই। আপোনালোকে কোনে কোনে গাহৰি মাংস খাই ভাল পায় কমেণ্ট কৰি জনাব। মই আকৌ গাহৰি লাভাৰ। আপোনালোকৰ ঘৰলৈ যদি কেতিয়াবা যাওঁ তেতিয়া মোক বেলেগ নিদিলেও নাই, চাহ তামোল নিদিলেও নাই, মোক কিন্তু গাহৰি ভাত খোৱালে মই বেলেগ ভাল পাম আৰু গাহৰি ভাত খুৱাই দিব। এতিয়া এয়া জেতুকা আনিবলৈ গৈছোঁ। জেতুকা আজি গৰু বিহুৰ দিনাখনে লগাওঁ বাৰু, কিছুমানে বাৰু আগদিনাখনে লগালেই, মই অকল গৰু বিহুৰ দিনাখনহে লগাওঁ আকৌ জেতুকা দেই। সেইদিনাখন লগালে ভাল নে কিবা বুলি কোৱা শুনো আৰু, সেইকাৰণে লগাওঁ আৰু গৰু বিহুৰ দিনাখনেই। এয়া হেৰিয়াত তামোলত
বা ঘৰৰ মূধচত আহিবলৈ, যিহেতু এতিয়া বতাহ বৰষুণ আহিব, বতাহ বৰষুণে ঘৰটো মানে ভাঙি নিনিবলৈ বা তামোলৰ গছবোৰ ভাঙি নিনিবলৈ এনেকৈ গছত আকৌ ঘৰৰ মূধচত আমি মানে এনেকৈ খেৰে এটা বান্ধোঁ। সেইকাৰণে এডাল পঘা দেখিয়াকৈ বনাই আছোঁ। আপোনালোকে প্ৰচেছটো চাই আছে। সকলোতে সকলো নিয়মবোৰ বেলেগ বেলেগ বা আমাৰ নিয়মবোৰ এনেকুৱা। আপোনালোকে চাই থাকক আৰু দেই। ইয়াৰ আমাৰ ছাগলীজনী আকৌ খেৰ মেজিত ইমান খেৰ আছে, তাত আকৌ খেৰ বিচাৰিয়ে নাপায়। একেবাৰে মই আকৌ এইকেইডাল বনাবলৈ খেৰকেইডাল আনিছোঁ, 2জনী ছাগলীয়ে আনি পেলানি আকৌ ইয়াতহে একেবাৰে খেৰ বিচাৰি পাইছেহি। তাত আকৌ বিচাৰিয়ে নাপায়। গোটেই মানে কি ক'ম আৰু বস্তুবোৰ, যিহেতু মহ-দাহ নহ'বৰ কাৰণে গৰুক জাক দিয়া হয়, আকৌ নহৰু পানী ছটিওৱা হয় আৰু বিচনীয়ে বিচা হয়। যিহেতুকে মহ-দাহ হয়, এতিয়া গৰম দিন আহিব, মহ হ'ব, দাহ হ'ব, মাখি হ'ব, মানে সেইবোৰ নহ'বৰ কাৰণে আমি নহৰু পানী ছটিয়াওঁ। তাৰপিছত বিচনীয়ে বিচোঁ, আজে-বাজে যিহেতু বিচনীয়ে বিচিব পাৰে, সেইকাৰণে বিচনীয়ে বিচোঁ আৰু গৰুক জাক দিয়া হয়, গৰুক মহে-দাহে নাখাবলৈ। ব'লক তেতিয়া। এয়া গাইছ নহৰু পানী দেখিছে নহয়, এয়া আমি ছটিয়াই আছোঁ। এইয়া বগৰী পাত, বগৰীডোখৰ কাটি এফালে এটা জাক, এফালে এটা জাক বহিব এতিয়া। গাইছ ইয়াত তৰাজৰী চাওক, ইয়াত তৰাজৰী গৰুক পিন্ধাবলৈ, ইয়াত তৰাজৰী চাওক। এইজোপা তৰা গছ আৰু ইয়াত দিব লাগিব হেৰি জুইকুৰা দিওঁতে। এতিয়া লৈ এইডাল দিয়া দেখিছে নহয়, ইয়াত গুজি থৈ দিব লাগিব। অহা বছৰলৈকে থাকিব এইডাল গুজি থৈ দিলে। ইয়াত লৈ যাব লাগিব, এইডাল ইয়াতে থৈ দিব লাগিব গুজি। এতিয়া ইয়াতে থ'ব, এইখিনি লৈ যাব, এইখিনি পানী গোটাই দিব লাগিব। ইয়াত গৰুৱে খাই পাব, এইখিনি ইয়াত গোহালিটো দি থৈ দিওঁ। আজিৰ ভিডিঅ'টো ইমানতে হ'বলৈ মই যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু মোৰ 200 ছাবস্ক্ৰাইবাৰ হ'বলৈ বেছি ছাবস্ক্ৰাইবাৰ নালাগে, গতিকে মোক 200 ছাবস্ক্ৰাইবাৰ অতি সোনকালে কমপ্লিট কৰি দিব বুলি আশা ৰাখিলোঁ। ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, পুনৰ অন্য এটা ভিডিঅ'ত লগ পাম। আজিলৈ আহিছোঁ, বাই।